তো কি রে ফাইলো আজি আমি বানাবো পেরিস্কোপ পেরিস্কোপ মানে কি জানেন না পেরিস্কোপ মানে হচ্ছে যে সাবমেরিন যে রাখা সাবমেরিনের টাইমত কি হয় সাবমেরিনের বস্তুটো কি হয় যে তলত যিটো মানুহ সাবমেরিনত থাকে ওপৰত থকা পানীৰ ওপৰত থকা সব বস্তু দেখা পাই ৰাখিব পাৰে গতিকে তলত থকা মানুহে ওপৰৰ বস্তুখিনি চাব পৰাকৈ এনেকুৱা এটা সেই যিটো যন্ত্ৰ আছে এই যন্ত্ৰটোক পেৰিস্কোপ বুলি কয় এতিয়া পেৰিস্কোপ বনোৱা টেকন'লজিটো আমি চিম্পল কাৰ্ডবোৰ্ডেদি বনাইছোঁ তাতে বহুত টেকন'লজি খাটে বাৰু আমি জাষ্ট আপোনালোকক টেকনিকটো দেখাব লাগিব কাৰ্ডবোৰ্ডেদি বনাই দেখাব গতিকে গলুক মই দেখুৱাই আছোঁ আপোনালোকক পেৰিস্কোপটো বনাবলৈ লাগিব এনেকুৱা ধৰণৰ কাৰ্ডবোৰ্ড লাগিব আৰু দুখন আইনা লাগিব এনেকুৱা ধৰণৰ কাৰ্ডবোৰ্ড লাগিব কাৰণটো যে আপোনালোক এই কাৰ্ডবোৰ্ডকেইখন আৰু সৰু সৰু কাৰ্ডবোৰ্ডো কাটি লৈ পেলাই কি কৰিব আপুনি এনেকুৱা ধৰণৰ শ্বেপত বনাই ল'ব এনেকুৱা ধৰণৰ শ্বেপত বনাবলৈতো আপোনালোকক শিকাব নালাগে নে জাষ্ট মই সেই এপ্লাই কৰিছোঁ জাষ্ট মানে দুখন ওপৰে তলে দিছোঁ কাৰ্ডবোৰ্ড আৰু এই দুটা পাৰ্ট মানে জইন কৰি দিছোঁ ব্লেক টেপেদি জইন কৰি দিছোঁ মই গতিকে এই দুটা পাৰ্ট এনেকৈ জইন কৰি দিছোঁ তাৰপিছত কি কৰিব যে চাই লওক ভালদৰে এই দুখন যে আইনা লোৱাৰ কথা কৈছিলোঁ এখন আইনা দিব ইয়াত আৰু ছেকেণ্ড আইনাখন দিব ইয়াত এই দুখন আইনা দিব তাৰপিছত কি হ'ব কেছটো যে যেতিয়া মই টেকন'লজিটো আপোনালোকক কৈ আছোঁ যে এইফালে যেতিয়া মানে পোহৰ এটা যাব সেইটো মূৰেদি দেখা পাব এইফালে যেতিয়া পোহৰ এটা যাব সেইটো মূৰেদি দেখা পাব গতিকে ছাবমেৰিনতো কি হয় যি ওপৰত দেখিন যিটো মানুহ থাকে ওপৰত দেখিন তলত যিটো মানুহ থাকে ছাবমেৰিনটোত যিটো মানুহ বহি থাকে সেইটো মানুহ এটা মূৰ ওপৰত দেখিন থৈ দিয়ে পানীৰ ওপৰত থৈ দিয়ে এটা মূৰ আৰু তলফালে এটা মূৰ থাকে এইটো মূৰেদি এতিয়া চাই ওপৰৰ গোটাই বস্তুখিনি দেখা পায় যাতে মানে বস্তুগিলান এখন আইনাত প্ৰথম দেখা পায় এখন আইনাত দেখা পোৱাৰ পিছত এখন আইনাত পচিবিলিটি হয় বোলে এইটো মানুহ দেখা পায় সেইটো টেকন'লজিত মই বনাইছোঁ তাতে বাৰু বহুত মানে টেকনিক ইউজ কৰে কিন্তু মই কাৰ্ডবোৰ্ডেদি তাত মই টেকনিকটো দেখাই দিছোঁ গতিকে আপোনালোকক মই বনাই দেখুৱাই দি আছোঁ আপোনালোকক চাব এতিয়া যে মই মানুহ জুইয়াত আছোঁ চাই লওক ভালদৰে মই ইয়াত মানুহটো আছোঁ আৰু মই এতিয়া মুখখন এই চাইডে দিম এইটো মূৰত দিম আপুনি দেখা পাব সেইটো মূৰত ভালদৰে চাই থাকিব দেখিছেনে গাইজ চাই লওক মই এইটো চাইডে মতলব মানে মই এইটো চাইডে আছোঁ কেনেকুৱা ধৰণৰ আচৰিত কথা মানে এটা ইণ্টাৰেষ্টিং ফেক্ট আৰু মই এইটো চাইডে আছোঁ আপুনি দেখা পাইছে এইটো চাইডত কেনেকুৱা ধৰণৰ টেকনিক মানে এপ্লাই কৰিছোঁ তাৰপিছত এইটো চাইডে যদি দেখা চাই আপুনি মই যদি এইটো চাইডে চাওঁ মই যদি এইটো চাইডত মানে মুখখন থৈ দিওঁ আপুনি দেখাব মোক সেইটো চাইডত আপুনি এতিয়া চাব মই হাতখন দি আছোঁ এই হাতখন চাওক দেখিছেনে মোৰ হাতখন ভালদৰে চাই লওক মোৰ হাতখন দেখিছেনে কেনেকুৱা ধৰণৰ টেকনিক মানে যদি ছাবমেৰিনত যিকেইটা মানুহ মানে উঠি থাকে সেইকাৰণে দেখিছেনে বহুত মানে মজা লৈ থাকে এই বস্তুটোৰ গতিকে এনেকুৱা ধৰণৰ এটা টেকনিক মানে মই আপোনালোকক বনাই দেখুৱাই দিলোঁ ভালদৰে চাওক মানে আচৰিত হ'ব আপোনালোকে যে মই মানুহটো ইয়াত আছোঁ আপুনি দেখা পাইছে তাত কেনেকুৱা ধৰণৰ প্ৰতিফলন ইয়াত চাওক মই এইটো এনেকৈ দিছোঁ আপুনি দেখা পাইছে তাত ভালদৰে চাওক হাতখন চাওক মই দেখুৱাই আছোঁ আপুনি দেখা পাইছে তাত আৰু এইটো মই কি দেখা পাইছোঁ জানে নাই মই কেমেৰামেনটোক দেখা পাই আছোঁ কেমেৰামেনে যি কেমেৰা মোবাইলটো ধৰি আছে মই এইখন আইনাত সেইটো দেখা পাইছোঁ কিন্তু মোৰ হাতখন দেখা নাই এইটো আইনাত কেনেকুৱা ধৰণৰ টেকনিকত মানে বস্তুটো আৱিষ্কাৰ কৰি উলিয়াইছিল বস্তুটো গতিকে মই আপোনাৰ জাষ্ট এটা ডেমো দেখুৱাই দিলোঁ আপোনালোক কেনেকুৱা কাম কৰে পেৰিস্কোপে গতিকে এইটোৱে টেকনিক আছে যদি ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো আপোনালোকে অলপ হ'লেও ভাল পালে বা এনেকুৱা এটা টেকনিকটো যদি ভাল পালে প্লিজ লাইক কৰি দিবা ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিবা বহুত কষ্ট হৈছে বহুত আঠা লগাওঁতে মানে বহুত টাইম গৈছে সেইকাৰণে আপোনালোকক মই আঠা লগাত ভিডিঅ'টো দেখাব নোৱাৰিলোঁ জাষ্ট আপুনি এনেকুৱা ধৰণৰ শ্বেপত বনালে আঠা লগাত একো কথা নাই জাষ্ট আঠা লগাই এনেই আঠা লগাই দিব পাৰিব আপোনালোকে আইনা দুখন কালি কি কৰিব এইটো কোণা দেখা নাই ব্যৱহাৰ কৰিব এইটো কোণা দেখা পাব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যদি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং কিছুমান ভিডিঅ' বিচাৰি থাকে আপুনি গতিকে আজিলৈ বাই বাই জয় অসম